এয়া হয় গোলাঘৰ কিনি গোলা ভৰাই থলে কি কাম কৰিব বাৰু তলত আছিলে চাগে কিবা গোলাঘৰ গোলা বাৰুদ থৈছিলে ইয়াত গোলা বাৰুদ ৱেপন্স হাতিয়াৰ কাৰণে থৈ দিছিলে ইয়াত পালোহি আমি তলাতল ঘৰ আৰু এইটো হৈছে থাৰ্ড পাৰ্টটো খাই আছো 7 আপ আৰু গৈ আছো আমি তলাতল ঘৰ পালো নেকি এইফালে আছে তলাতল ঘৰ এয়া মেইন গেট টিকেট ল'ব লাগিব টিকেট হয় কেশ টিকেট হয় কেশ দিল 25 रुपीज এটা মানুহৰ আৰু কেশলেছ মিন্স পেটিএম স্ক্যানাৰ সেইবোৰ সব দি 20 रुपीज আৰু ফৰেনাৰ্ছৰ বেছি আছে 100 ওপৰত আছে এয়া চাওক ৰকেটছ কৈছোঁ মই একচুৱেলি টপ হয় যুদ্ধত যোনবোৰ ব্যৱহাৰ হৈছিলে চাওক তলাতল ঘৰ তলাতল ঘৰ এনে এৰিয়াটো বহুত ডাঙৰ হয় তলাতল ঘৰটো আপোনালোকে চাগে ভিডিঅ'ত দেখিব পাৰে কিন্তু বহুত বহল দীঘল ওখ বহুত ডাঙৰ বহুত পুৰণা হয় সেইটো কাৰণে কিবা কিবি বস্তু অকণমান এৰিও গৈছে ভাঙি পিনি 500 বছৰ পুৰণাটো আৰু পুৰণা ন চাওক তলাতলৰ মিনিমাম মই আপোনাক কৈ আছোঁ ব'লক এতিয়া ফাৰ্ষ্ট তলাতল ঘৰৰ ভিতৰত সোমাওঁ ডাইৰেক্ট ভিডিঅ' বনাও ঘৰত কৈ থাকিবা তাই নৰে তাই বহুত জানাই নাই মাৰ মতে ধান মাৰিবলৈ বহুত ভাল কিন্তু মোৰ মতে Where's Papa? Papa ini mah? Oh, ma, kena roda di sini belum nak mana? Iya, sakit mandangor. Malu itu. Ebur sab without cement. Iya, sak pani jauh sistem balik. Pani jadi hoy, jadi pani jauh sistem mana itu? Ei fale pani jai. Sak. Registan ya, Monsieur? ভিতৰত চাওক এয়া হে হোৱাট ইজ দিছ ফিজৰ বটল কে থৈছে আৰে বট সেনেকুৱাই লাগিছে সঁচাকৈ এনেকৈ ডিজাইন কৰিছিলে যেন বাহিৰত বহুত গৰম হ'লেও ভিতৰত ঠাণ্ডা হ'ব তুমি নাহিবা বোমান একেবাৰে খোৱা নাই নেকি তে পেলাই দিব লাগিছিল এতিয়া হৈছে এয়া চাওক তোমালে দিয়াক মই তোমাৰ দুকপি ফটো মাৰি দিম এয়া চাওক ওকে আৰু দিয়া ইয়াত কিজানি বস্তুবোৰ এনেকৈ গুচাই পিনি আৰু সোমাই পিনি লুকোৱা চিষ্টেম আছিলে সেই সময়তে বলক আৰু দেখাই আছোঁ তলাতল ঘৰ ইয়াৰ তলতে এনেকেও ৰাস্তা আছে কোনফালে গ'লে ক'ত যাব সেইটো জানিবলৈ দিগদাৰ আৰু
এনেকৈ উঠি যোৱা ইয়াৰ তলত সেই তলত যেনেকৈ সেইখিনি খাপ আছে তেনেকৈ খাপ আছে দেই তেওঁ পৰাকৈ আৰু এইটো যে আছে এইটো ওপৰত 3 মহলীয়া 1 মহলীয়া 2 মহলীয়া 3 মহলীয়া আর তলতো আছে 3 মহলীয়া কই দিয়া আন্ডারগ্রাউন্ড 3 মহলীয়া তলৰ ওপৰত 1 মহলীয়া 3 মহলীয়া ওপৰত 3 মহলীয়া তলত 3 মহলীয়া আন্ডারগ্রাউন্ড আসলে চাওক 3 মহলীয়া দি ঘুমাই গৈ ভিতৰত গুহা আছে সেই গুহা দি গ'লে ইয়াৰ পৰা প্ৰায় 12 কিলোমিটাৰ দূৰত থকা যিটো কাৰেং ঘৰ আছে আমি তাত নাযাওঁ আজি নদীৰ মাজেদি তাত যোৱা ৰাস্তাটা আছে নদীৰ মাজেদি পানী নলায় কিন্তু পানী নাই কিন্তু এতিয়া সেই ৰাস্তাটো বন্ধ কৰি দিলে এতিয়া ইয়াৰো এতিয়া তললৈ যাব নোৱাৰি কাৰণ এইবিলাক মানে কেতিয়াবা যেতিয়া ভাল টেকন'লজি আহিব ভাল চৰকাৰৰ দিনত ভাল টেকন'লজি আহিলে তলৰ সেই ৰাস্তা চাস্তাবিলাক চাব এতিয়া কিন্তু তেনেকৈ চাবলৈ কাৰণে আগৰ যেতিয়া চৰকাৰ এটা চৰকাৰৰ ইমানখিনি দম নাই চাবলৈ দেই আৰু ভাৰতৰ এইটো মানে যুদ্ধৰ সময়ত মেইনলি ব্যৱহাৰ হৈছিলে এই মানে তলাতল আৰু মানে এইটো ৰজাই লুকাব বিচাৰিছিলে লুকোৱাৰ কাৰণে আৰু এইবিলাক এতিয়া বনাইছিলে যিটো সময়ত এইবিলাক চিমেণ্ট ইউজ কৰা নহয় ইয়াত এইবিলাক হৈছে সেই পাতলা পাতলা ইটা আৰু ইটাখিনি জইন কৰিবৰ কাৰণে বৰা চাউল হাঁহ কণী বৰা চাউল মাটিমাহ এনেকুৱা কি বস্তু আৰু কিবা কিবি আছে ঠিক কৰিছিলে দেই গতিকে এইটো এতিয়া বেছি পুৰণাও নহয় 5 বছৰ পুৰণা ভাৰতৰ বাকী জেগাবিলাকত ইয়াতকৈ বহুত বেছি পুৰণা আছে কিন্তু আহোম ৰজাৰ দিনত আৰু উপায় নাই কাৰণে এইখিনি আমাৰ বহুত ডাঙৰ বনাই আছে নেকি বেটা হা আহোমৰ দিনত আমাৰ এইখিনি বস্তুৱে যথেষ্ট আছিলে ইয়াত এটা কিবা বনোৱা দিছিল মনো চটখনত চুম খুম বুম খবৰদাৰ ভিডিঅ' এই লাগে ফটো ভাল জেগা কবি ভাল যাব নে ৰুম সেই সময়ত আহোম ৰজাই থাকিছিলে তো ইয়াত এইটো স্ক্ৰীন বন্ধ কৰিলে চিৰি বন্ধ কৰিলে ওপৰত যোৱা যাব নেপালটো এনেকৈ যুদ্ধৰ কাৰণে এনেকৈ লুকাব পাৰি গাৰটো আটাই বুজিছে এনেকৈ গৈ পিনি ইয়াৰ পৰা মাৰিছিল চাগে ইয়াৰ পৰা মনে মনে লুকাই মাৰিছিল চাগে আপুনি এতিয়া চাওকচোন ৱালখন কিমান শকত ৱাল বৰ্তমান চিৰিটো বন্ধ সেইটো কাৰণে যাব নোৱাৰিম বাৰু অঁ ইক' হয় ইক' হেৰাই যাব কেন নুমা হেৰাই যাব কেন এইফালে এইফালে আৰু ধেৰ আছে বলক যাওঁ আণ্ডাৰগ্ৰাউণ্ড ওপৰৰ পৰা